अतिक्रमण किए हुए हैं इसको अपने आप खाली करें और जो भी घर के अंदर जो भी लोग बूढ़े बच्चे जो सामान है सब लोग बाहर निकले और सामान को बाहर कर लें। सामान को तत्काल बाहर करें और खाली कर दें। कृपया सामान को बाहर करें और धीरे धीरे इसको हटाएं तुरंत। सब लोग एक एक घर से वहां पे टेंट के पास पहुंचे। अवैध अतिक्रमण किए हुए हैं, अपना सामान हटा लें। जो बच्चे बूढ़े सब लोग हैं यहाँ से निकल जाए। सामान पूरा आराम से हटा लीजिए और खाली कर दीजिए, जगह को खाली करें। बच्चे बूढ़े जो भी लोग हैं अंदर सब लोग बाहर हो जाएं। अतिक्रमण अवैध अतिक्रमण जो है इसको हटा लें, जगह को खाली करें। घर के बाहर करें, धीरे धीरे सामान घर को खाली करें। আমাক হেমন্ত ধীৰেন্দ্ৰ বানান্তে আহি পেলাই কৈছি যে তোমালোকক ইয়াতে ঘৰ মানে তোমালোকে বাস কৰি থাকক। ইয়াতে তোমালোকক মই জিয়ামৰ পৰা কিনি লৈছো। ইয়াতে ৰেলৰ গাড়ীত ৰেলত জাবৰা ফেলবা দিয়া নাছিলে, আমাক বন্ধ কৰি দিছি। জাবৰা ফেলবা আহিলে ড্ৰাইভাৰ মাৰি দিবি। ইয়াতে মই আছোৱে তোমালোকৰ লগত, আৰু তোমালোকে ড্ৰাইভাৰক মাৰিবি, গাড়ী ভাঙি দিবি, তোমালোকক লোহাৰ গেট বানাই দিছো, তালা মাৰি দিবি। তাৰপিছত কিবা হ'লে মোক জনাবি। ইমানখিনি কৈ আজি আমি ইয়াতে বিদেশী নহয়, আমি খিলনীয়া অসমীয়া মুছলিম। আজি আমাৰ ইমান দুখ হৈছে, কষ্ট হৈছে। আমাৰ মাজত কোনেও নাই। ভোটৰ সময়ত আহি ৰিংকুট পিন্ধি বৰষুণত ভিজি আহি আমাক কৈছিল তোমালোকে আমাক বিপুল ভোটেৰে জয়যুক্ত কৰি দিয়ক। আমি তোমালোকৰ দাদাৰ ওচৰত আমি তোমালোকক লৈ যাম। কাঞ্চলিয়াৰ আহি এনেকে কৈছিল। আজি কাঞ্চলিয়াৰক মাতিলেও আমাৰ কোনেও নাই। আমি আমাৰ নাগাৰ বিপদত পৰি আছো। ইয়াতে এসপ্তাহৰ পৰা আমাৰ খাৱা লোৱা বন্ধ। আমাৰ মাজত আজি কোনেও নাই। ভোট লোৱা টাইমত আমাৰ ইয়াতে আহিছিল। আমিতো ভোট কংগ্ৰেছত থাকাতো আমি হেমন্তৰ লগতে আছো, বিজেপিত যাওঁতেও আমি হেমন্তৰ লগতে আছো। এতিয়া আমাক ইমান ডাঙৰ বিপদত পেলাইছে, আমাৰ ওচৰত কোনেও নাই।